Hey, welcome back guys. তো আজিৰ এই ভিডিঅ'টোলৈ আপোনাক স্বাগতম। আজিৰ এই ভিডিঅ'টোত মোৰ লগত আপোনালোকৰ সকলোৰে মৰমৰ আপোনালোকে সকলোৱে বহুত আগৰে পৰা গান শুনিছে চাগে। তো মোৰ লগত আছে আজি সুজন দা। তো আমি সুজন দাৰ লগত অলপমান ধেমালি কৰিম। তো কেইটামান কুৱেশ্যন কৰিম। তো আপোনালোকে সেইবিলাকৰ মজা ল'ব পাৰিব। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, প্লাছ নীলমণি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো সুজন দা, ফাৰ্ষ্ট টাইম মোৰ কুৱেশ্যন কেনেকুৱা লাগিল মোৰ চেনেলত আহি কেনে আপোনাৰ? ভাল লাগিছে বহুত ভাল লাগিছে। বহুত দিনৰ পৰা মই ট্ৰাই কৰি আছিলোঁ আহিব এতিয়া আৰু ইমান দূৰৰ পৰা মোৰ তাতে আহিছে তাৰ বাবে দিলছে বহুত বহুত ধন্যবাদ, কাৰণ ইমান দূৰ আহিলে আপুনি। থেংক ইউ ছ' মাছ। তো আমি কুৱেশ্যন অলপমান ষ্টাৰ্ট কৰি দিওঁ। তো ঠিক আছে। তো আপুনি কেতিয়াৰ পৰা মিউজিকৰ ওপৰত কাম ষ্টাৰ্ট কৰিছিলে? মিউজিকৰ ওপৰত মই কাম ষ্টাৰ্ট কৰা 2008-09 পৰা আপুনি কাম ষ্টাৰ্ট কৰিছিলে। তো আমি যিকোনো কাম আমি যেতিয়া নিজৰ ড্ৰিমবোৰ ফ'ল' কৰিবলৈ ট্ৰাই কৰোঁ ফাৰ্ষ্ট টাইম, তো আমাৰ পেৰেণ্টছে কেতিয়াবা ছাপৰ্ট কৰে, কেতিয়াবা ছাপৰ্ট নকৰে। তো এনেকুৱা আপোনাৰ লাইফত হৈছিল নেকি? পেৰেণ্টছে ছাপৰ্ট কৰিছিল নে ছাপৰ্ট কৰা নাই বা? মানে অবভিয়াছলি ইনিচিয়েল ষ্টেজত তো লাইক ছাপৰ্ট কৰিব মানে লাইক ঠিক আছে ধেমালি মানে হবিৰ নিচিনা এটা ষ্টাৰ্টিং কৰিছিলোঁ। চ' তেতিয়া মানে একো প্ৰব্লেম নাছিলে। দেন যেতিয়া মানে মই লাহে লাহে যেতিয়া চিৰিয়াছ হ'ব ধৰিলোঁ মিউজিকত, তেতিয়া মানে এডুকেশ্যন চলি আছিলে। তো মানে মই তেতিয়া মানে ইমান তেতিয়াও প্ৰব্লেম নাছিলে। দেন যেতিয়া মানে এডুকেশ্যন শেষ কৰিলোঁ, তাৰপিছত যেতিয়া মানে মিউজিকক যেতিয়া মই লাইক এইটো মোৰ মানে প্ৰফেশ্যন হ'ব, তেতিয়া যেতিয়া মানে প্ৰফেশ্যনটো যেতিয়া মই চিলেক্ট কৰিলোঁ, তেতিয়া অলপ মানে প্ৰব্লেমছ আহিলে। লাইক মাটো ছাপৰ্ট কৰে, দেউতাই অলপ প্ৰব্লেম হৈ আছিলে, কিন্তু এতিয়া একো প্ৰব্লেম নাই। যেতিয়া মই বুজালোঁ, চ' একচুৱেলি কথা পাতিলে ভালকৈ বুজালে মা দেউতাহঁতে বুজি পায়। চ' এতিয়া একো প্ৰব্লেম নাই। অলপ প্ৰব্লেম হৈছিলে, কিন্তু বুজি পালে। আপুনি কেনেকৈ বুজাব ট্ৰাই কৰে বা বুজাই আপুনি সেইটোৰ ওপৰত ডিপেণ্ড কৰে? মানে লাইক তোমাৰ কনফিডেন্সটোৰ ওপৰত ডিপেণ্ড কৰে। মা দেউতাহঁতে তোমাৰ কনফিডেন্সটো চায়। চ' সেইটোৱে আৰু। নেক্সট কুৱেশ্যনত যাওঁ। তো নেক্সট কুৱেশ্যন আছে, আপোনাৰ ফাৰ্ষ্ট ছংটো কি আছিল আৰু এইটো আপুনি পাব্লিকেলি ৰিলিজ কৰিছিলে নাই? এতিয়া যিকোনো কাম ষ্টাৰ্ট কৰাৰ আগতে ফাৰ্ষ্ট এটা নিজৰ প্ৰজেক্ট থাকে বা আপোনাৰ এটা ফাৰ্ষ্ট ছং আছিলে, সেইটো আপুনি পাব্লিকেলি ৰিলিজ কৰিছিলে নাই? মোৰ ফাৰ্ষ্ট ছংটো বাবা মহাদেৱা, ফাৰ্ষ্ট ভাৰ্জন আছিলে। চ' সেইটো মই লাইক কলকাতাত গৈছিলোঁ। চ' কলকাতাত যাওঁতে মানে লাইক এটা গান আছিলে অসমত, কি বোলে মাৰিৱানা বুলি গান। সেই গানটো মানে হাইপ আছিলে আৰু তেতিয়া চবে শুনে মোৰ মানে ময়ো এটা মানে লাইক মোকো এটা বনাব লাগে এনেকুৱা গান যাৰ ওপৰত ময়ো মানে গান এটা মানে লিখা ষ্টাৰ্ট কৰিলোঁ। লিখা পেলাই মোৰ ফ্ৰেণ্ড এজন আছে চেলিম বুলি, সি বহুত হেল্প কৰিলে মোক এইটো ক্ষেত্ৰত। তাৰপিছত আমি দুটাই মিলি কিনে লাইক সি লিৰিক্স লিখি দিলে। তো দিলছে চেলিমক মোৰ ফালৰ পৰা ধন্যবাদ। তো নেক্সট কুৱেশ্যন এটা ক'লোঁ। তো আপোনাৰ টীমত কোন কোন আছে বৰ্তমান? আৰু টিমটো অলপ হিউজ হয়, কাৰণ কিমানজন আছে বৰ্তমান? আগতে কাম কৰি আছিলোঁ, চ' বহুত লেজি হৈ আছিলোঁ বহুত কামখিনি। এতিয়া মানে মোৰ টীমত ফাৰ্ষ্ট অফ অল খনীন্দ্ৰ, যোনটো মই মানে মোৰ মিউজিকত বহুত হেল্প কৰে, গিটাৰিষ্ট হয়, সি বহুত ভাল গিটাৰিষ্ট সি। দেন মানস কাশ্যপ বুলি এজন আছে, তেওঁ, আৰু প্ৰীতম, তাৰপিছত প্ৰেৰণা, সোনিয়া আৰু বুনাশ্ৰী, বহুত মানে হিউজ আৰু হিউজ আছে। কেইটামানৰ নাম পাহৰিও গৈছোঁ। কিন্তু লিৰিক্সটো আপুনিয়ে কৰে, গিটাৰটো আপুনি বজায়? গিটাৰটো একচুৱেলি ডিপেণ্ড কৰে গানটোৰ ওপৰত, যে কেনেকুৱা গান হয় আৰু কেনেকুৱা মানে গিটাৰিষ্টটো বেলেগ বেলেগ থাকে। চ' টাইপছটো সিহঁতৰ মানে প্লেইংটো ষ্টাইলটো বেলেগ বেলেগ থাকে। চ' সেইটো মই নবজাওঁ, গানখিনি বা কম্প'জিং আৰু লিৰিক্স মই নিজে কৰোঁ। তো নেক্সট কুৱেশ্যনত, তো আজিলৈকে আপুনি কিবা এনেকুৱা এটা ফেন পাইছে নেকি যাৰ মেমৰি আপুনি এতিয়াও মনত আছে, বা এক্সট্ৰা অৰ্ডিনাৰী টাইপৰ, হয়তো আপোনাক দেখা পাই কেনে কান্দি দিছিল বা বহুত সময় ধৰি চাই আছিল বা লাইক অটোগ্ৰাফৰ কাৰণে কৈছিল, এনেকুৱা কিবা ফেন পাইছিলে নেকি? ইমান হিউজ নহয়। মোৰ মানে এটা মেমৰি আছিলে, মই MSMত এটা কৰ্চ কৰি আছিলোঁ। তেতিয়া মানে এটা মানে বেলেগ ক্লাছৰ কিছুমান ল'ৰাই মানে লাইক মোক বহুত দেৰিৰ পৰা মানে গোট খাই মোক চাই আছিলে। মই অলপ কনফিউজ হৈছোঁ, মোক কিয় চাই আছে ইমান। মই মানে মোৰ নিজৰ কামখিনি কৰি আছিলোঁ, মই প্ৰেক্টিকেল ক্লাছ কৰি আছিলোঁ। মই সিহঁতেও প্ৰেক্টিকেল ক্লাছ কৰি আছিল, সিহঁতৰ প্ৰেক্টিকেল চলি আছিলে। দেন সিহঁতে মানে মোক চাই তাৰপিছত লাহেকৈ এজন আহি পিনে মানে মোক সুধিলে যে আপুনি গাঞ্জাৰছৰ ছিংগাৰ নেকি? চ' মই বুলি ক'লোঁ। চ' সিহঁতে মানে একচুৱেলি কনফাৰ্মেশ্যন লৈ আছিলে যে মই গাঞ্জাৰছৰ ছিংগাৰ হয় নে নহয়, কাৰণ
মোৰ ফেচটো ইমান এটা মানে মানুহে চিনি নাপায়, হয় কিন্তু নামটো চিনি পায়। দেন সিহঁতে মানে একচুৱেলি মোৰ গাঞ্জা ৰক্সৰ যোনটো ফটো আছে আছে। সেইটোত মই ছানগ্লাছ লগাই থৈছোঁ। চ' বহুত ব্লেক কালাৰৰ ছানগ্লাছ আছে। চ' কনফিউজিং হৈছে যে এইজন হয় নে নহয়, তেনেকৈ এইটোৱে আৰু সেইটো মানে ভাল আৰু ভাল লাগিছে। তথাপিও বৰ্তমান বুজি পাইছে যে এনেকুৱা কিছুমান কাম নহয়, মানে কি আপোনাৰ আপুনি ভিডিঅ'ত নিজকেও প্ৰমোট কৰিব লাগে। তো নেক্সট কুৱেশ্যন, আপোনাৰ গোটেই ছংবিলাকৰ ভিতৰত আপোনাৰ কোনটো ফেভৰেট ছং? এতিয়া সকলোৰে ফেভৰেট ছং বেলেগ বেলেগ থাকে, তো আপোনাৰ কোনটো ফেভৰেট ছং আপোনাৰ ছংবিলাকৰ ভিতৰত? একচুৱেলি ক'ব গ'লে ফেভৰেটছ মানে এতিয়া গোটেইখিনিতো মই নিজৰে কম্প'জিশ্যন হয়, গানটো চবেই গোটেইখিনি ভাল লাগে, বাট তাৰেও কিবা এটা প্ৰিয় গান আছে? প্ৰিয় গানত একচুৱেলি ক'ব গ'লে যিখিনি মই ৰিলিজ কৰিছোঁ সেইখিনি মানে লাইক চব ইকুৱেল হৈ আছে হা। এতিয়া যিখিনি মানে মই বনাই আছোঁ, ফিউচাৰত যিখিনি আহিব, তাতে মানে কেইটামান মানে ফেভৰেটছ আছে, মানে মোৰ নিজৰ পৰা মানে বহুত ভাল লাগে শুনি পিনে। তাতে অসমীয়া গান আছে নভাবি বুলি, সেই গানটো মোৰ মানে বহুত প্ৰিয় হয়। সেইটো এতিয়া ৰিলিজ কৰা নাই বাৰু, আহিব যেতিয়া। তো ইন ফিউচাৰ মানে ভাল ভাল গান কিছুমান আহিব আৰু মানে পাব্লিকে শুনা পাব। মানে এইটো মাহতে আহিব নে নেক্সট মাহত বা কিবা এনেকুৱা টাইম কিবা? সেনেকুৱা প্লেনিংটো কৰা নাই, মানে আমি বনাই আছোঁ, কেতিয়া ৰিলিজ কৰোঁ সেইটো ইমান ডাইৰেক্টলি টাইম ক'ব নোৱাৰে। ঠিক আছে, থেংক ইউ। তো ইয়াৰে মোৰ কিছুমান ফেভৰেট ছং আছে, যেনেকৈ মোৰ ফেভৰেট ছং কেইটা কয়। তো মোৰ ফেভৰেট ছং আছে গাঞ্জা ৰক্সৰ বাবা মহাদেৱা ভাৰ্চন 2.0, তাৰপিছত আছে বংকা ধোৱা বুলি এটা ছং আছে। তো নেক্সট ছং আছে ফেচবুক কি য়াৰি। অবভিয়াছলি মোৰ এই তিনিটা গান বহুত ফেভৰেট হয় আৰু বহুতেই শুনো, গোটেইখিনি মোৰ লিৰিক্স এতিয়া লাইক মাইণ্ডত আছে আৰু। তো নেক্সট অলপমান হাই লেভেলৰ কুৱেশ্যন, আৰ ইউ ৰেডি? একদম ৰেডি? কুৱেশ্যনৰ কাৰণে প্ৰব্লেম নাই? তো বহুতে জানিব বিচাৰে এইটো যে মোৰো ফ্ৰেণ্ড আছে এজনী, তো তাই বহুত লাইক কৰে আপোনাক। তো আপুনি ছিংগেল নে বৰ্তমান লাইক ৰিলেশ্যনশ্বিপত আছে? মানে কি তোমাৰ কাৰণে কুৱেশ্যনটো লৈছোঁ, ছিংগেল নে ৰিলেশ্যনশ্বিপত আছে? ৰিলেশ্যনশ্বিপত আছে ন? ঠিক আছে, থেংক ইউ। তো নেক্সট এতিয়া অলপমান টেকনিকেল চেনেল যিহেতু মোৰ এইটো, তো অলপমান টেকন'লজিৰ ওপৰত কুৱেশ্যন কৰিম, ঠিক আছে? তো মোৰ ফাৰ্ষ্ট কুৱেশ্যন টেকন'লজিৰ ওপৰত। তো ৰিচেণ্টলি আপুনি কোনটো স্মাৰ্টফোন ব্যৱহাৰ কৰি আছে? সেইটো স্মাৰ্টফোনৰ কথা যেতিয়া হয় মানে মই লাইক আজিকালি দুটা তিনিটা থাকে স্মাৰ্টফোন। নাই স্মাৰ্টফোন দুটা তিনিটা নহয়, মই সেইটোত মানে ইমান পইচা খৰচ কৰিব নিবিচাৰোঁ একচুৱেলি ক'ব গ'লে। লাইক চলিব পাৰিলে মানে আণ্ডাৰ 10ত মানে মই সদায় মানে আণ্ডাৰ 10,000ৰ ভিতৰতে মানে মই হেৰি কৰিব খোজোঁ। চেঞ্জ কৰি থাকোঁ ন ডাউট, চেঞ্জ কৰি কাৰণ ভাল মোৰ ফোনটো নাপায়। এতিয়া মই ইনফিনিক্স বুলি ফোন এটা চলাই আছোঁ, তোমাৰ এইটো বাজেট ফোন হয় একচুৱেলি। তো সকলোৱে ফাৰ্ষ্ট এটা মোবাইল লৈছিলে, যেনেকৈ মই এটা ফাৰ্ষ্ট মোবাইল লৈছিলোঁ। তো মোৰ ফাৰ্ষ্ট মোবাইল আছিলে চেমচাঙৰ, চেমচাং চেম বুলি আছিলে তেতিয়া, জেভা মডেল আছিলে। তো আপোনাৰ ফাৰ্ষ্ট কোনটো মোবাইল আছিলে? মোৰ ফাৰ্ষ্ট ফোনটো একচুৱেলি মোৰ মডেল নম্বৰটো পাহৰিলোঁ, নকিয়াৰ আছিলে, বহুত সৰু আছিলে, নকিয়া আছিলে, বহুত আগতে লোৱা হয়। তাৰ পিছৰ ফোনটোৰ মোৰ মডেল নম্বৰ মে বি মনত আছে চৰি, তোমাৰ কি আছিলে এইটো মডেল নম্বৰটো চেমচাং 3310 মে বি, তেনেকুৱা কিবা এটা আছিলে, পাহৰি গ'লোঁ। কাৰণ তেতিয়া নকিয়া আৰু চেমচাঙৰে অলপমান হাইট আছিল আৰু সেইখিনি সময়ত জাভা ফোন আছিলে। তো নেক্সট কুৱেশ্যন, নেক্সট আৰু লাষ্ট কুৱেশ্যন টেকন'লজিৰ ওপৰত। তো আপুনি কোনকেইটা এপছ বৰ্তমান বেছিকৈ ব্যৱহাৰ কৰে? এপছত ক'ব গ'লে মোৰ এতিয়া সেইটো এপছে হয় বাৰু, নোটছ তাকে মই মানে লিৰিক্স লিখোঁ, সেইটো বহুত ইউজ কৰা হয়। আৰু ভইচ ৰেকৰ্ডাৰ অবভিয়াছলি, কাৰণ ৰেকৰ্ডিং এই দুটা বহুত ইউজ হয় মোৰ আজিকালি। দেন ইউটিউবত লাৰ্ণিঙৰ কাৰণে বহুত অপেন লাৰ্ণিং ইউনিভাৰ্চিটি, মই বহুত কিবা কিবি শিকিছোঁ ইউটিউবৰ পৰা। তো দিলছে থেংক ইউ ইউটিউবৰ পৰা বহুত শিকিব পাৰি, বহুত শিকিব পাৰি। তো নাও লাষ্ট মোৰ এটা ৰিকুৱেষ্ট আছে আপোনাৰ কাৰণে। তো মোৰ ফেভৰেট ছং আপোনাক ক'লো ন, বংকা ধোৱা বা গাঞ্জা ৰক্স বা ফেচবুক কি য়াৰি। তো ইয়াৰে আপুনি অলপমান শুনাই দিব পাৰিব নেকি মোক? চিয়'ৰ, থেংক ইউ। মই গাঞ্জা ৰক্সৰ পৰা ষ্টাৰ্ট কৰিছোঁ। গাঞ্জা ৰক্সটো মানে অভিয়াছলি চবে শুনিছে পাহৰি গ'লে হেৰি নহয়, কাৰণ মই বহুত দিন গোৱাও নাই গানটো। मुझे पहला पहला प्यार
छाया मुझ पे उसका ऐसा ना हो रहा इंतजार। ओ महादेवा देवों के देवा, तेरे दर पे आके मैं कर रहा हूँ दुआ। आवारा दिल था मेरा, इसको उसने घेरा, धड़कनों को जो छेड़ा, जाने मुझको क्या हुआ। ओ बाबा बाबा, ओ बाबा बाबा, ओ बाबा बाबा। जय महादेवा 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 महादेवा, जय महादेवा। सहनी लफ्जों तेरे किया मैंने उससे प्यार का इजहार। गांजेड़ी गांजेड़ी समझ के किया बिन सोचे ही उसने इनकार। सौदा किया उसने ऐसा मजबूर मैं हो गया। चुन प्यार या गांजा, मुसीबत में फंस गया। गांजा बिन रह न पाऊं, बाबा कहूँ पुजारी, आशिक भी बनना चाहूं, पर दिल से हूँ गांजाई। जब चाह उसे छोड़ दिया मैंने, मेरा दिल तोड़ दिया। गांजा को मैंने हम सफर चुन लिया, फूक तो मिले सारी खुशियाँ। दिल बोले गांजा रॉक्स गांजा रॉक्स, दिल बोले गांजा रॉक्स गांजा रॉक्स, दिल बोले गांजा रॉक्स गांजा रॉक्स। Hey yeah, oh baba baba, oh baba baba, oh baba baba. Jaya Mahadeva 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 Mahadeva, Jaya Mahadeva. Mohade bolila, ungeunu bujila, baba fuki fuki nami, upe utapama. Sokoro tori, bonchilim hapotori, baba kolon bisari, koroga jambola, dil bole, ganja rocks. Hey yeah, oh baba baba, oh baba baba, oh baba baba. Jai Mahadeva 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 Mahadeva, Jai Mahadeva. থেংক ইউ ছ' মাছ সুজন দা। তো মোৰ নিজৰ বিলিভ হোৱা নাই যে মই যাৰ গান প্ৰথমে শুনিছিলো যেতিয়া মই ইউটিউব ষ্টাৰ্ট কৰা নাছিলো, আৰু আজি মই আপোনাৰ ওচৰত বহি কেনে গান শুনি আছো তাকো লাইভ, মোৰ নিজৰ বিলিভ হোৱা নাই। নিজৰ ওপৰত মোৰ প্ৰব্লেম হৈ গৈছে, নাজানো কি হ'ব। মানে নেক্সট চংটো মোৰ মানে আপকামিং মানে গান এটা আছে, নীৰৱে বুলি অসমীয়া গান হয়, তাৰে 2 লাইন মান গাই দিছো। অগষ্ট মানত চাগে আমি ৰিলিজ কৰিম। আপোনালোকে যিবিলাকে চাই আছে ন, যাব এতিয়া সুজন দাৰ চেনেলৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। তো ডেছক্ৰিপশ্যনৰ প্ৰথমটো লিংক ইউজ কৰক আৰু যাই পাব ডাইৰেক্টলি আপোনালোকে সুজন দাৰ অফিচিয়েল লাইক যিটো চেনেল আছে, তো যাই কিনে ছাবস্ক্ৰাইব কৰক আৰু ঘণ্টাৰ আইকনটো বজাই দিব। আৰু যদি সুজন দাৰ তাতে যায় যিকোনো এটা গান প্লে কৰি কিনে লিখক নেক্সট চেনেল লাভ ইউ বুলি, বাছ এইখিনিয়ে। থেংক ইউ। অ'কে, ৱেলকাম। নীরবে নীরবে তোমারে বুকুতে আহি মই ৰৈ যাম চাগে উতনুৱা মনে
তোমাৰে উঠতে হাঁহি এতিয়া আজি থৈ যাব সাৰে লিহিৰি আঙুলিৰে তোমাৰ আখিৰি মোৰ বুকুতে আঁকা আহি তোমাৰ তব দিয়া থেংক ইউ ছ' মাছ তো এতিয়া সুজন দাই ইমান দূৰ আহিছে মোৰ ষ্টুডিঅ'ত আহিছে ইমান দূৰৰ পৰা আহিছে তো তাৰ কাৰণে দিছে থেংক ইউ ক'লেতো নহ'ব ইয়াত মই বাবাটো বিতৰণ কৰিব নোৱাৰোঁ আপোনালোকে জানেই তো মোৰ ফালৰ পৰা চকলেট আছে যাৰ যাৰ মই ইণ্টাৰভিউ লওঁ তো মোৰ ফালৰ পৰা চেলিব্ৰেশ্যন দি দিওঁ কেডবেৰী চেলিব্ৰেশ্যন তো যদি কোনোবাই কেডবেৰীৰ ফালৰ পৰা চাই আছে ইয়াত স্পনচাৰশ্বিপ কৰক ইয়াত মই যিমানবোৰ ইণ্টাৰভিউ কৰোঁ মই কেডবেৰী চেলিব্ৰেশ্যন দি দিওঁ আপোনালোকে অলপমান স্পনচাৰশ্বিপ কৰিব থেংক ইউ ছ' মাছ অ'কে থেংক ইউ ছ' মাছ অ'কে লগ পাই ভাল লাগিলে তো আপোনালোকে যদি চাই আছে ভিডিঅ'টো ইমান দূৰলৈকে আৰু ইমান দূৰলৈকে অভিয়াছলি চাব কাৰণ ইমান ডাঙৰ ছিংগাৰ এজন মোৰ লগত বহি আছে মোৰ নিজৰ বুলি কোৱা নাই তো আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকটো ইউজ কৰক তো যাওক সুজন দাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক ঘণ্টিৰ আইকনটো বজাই দিয়ক আৰু যিকোনো এটা ভিডিঅ' অ'পেন কৰি কিনে তাত কমেণ্ট কৰক #নিক সেনা লাভছ ইউ বুলি তেতিয়া গম পাই যাব মোৰ ফালৰ পৰা সেইকেইটা অলপমান গৈছে ভিউৱাৰ্ছ তো দিলছে থেংক ইউ ছ' মাছ তো আজিৰ এই ভিডিঅ'টোত বাছ এইখিনি যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব প্লাছ নীলমণি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে সুজন দাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো বাছ এইখিনি অহাকাইলৈ আমি লগ পাম ঠিক একে সময়তে তেতিয়ালৈকে পিছ আপ অ'কে বাই